সেই দোস্তটো কি খবৰ আপোনালোকৰ ভালে আছেনে বাৰু? আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো বৰ্তমান ভালে আছোঁ। আৰু মই এতিয়া গৈ আছোঁ বৰ্তমান জংঘলে অকণমান মানে এই অলপ চুলিখিনি কাটি ল'ম বুলি ভাবি আছোঁ। চুলিখিনি বেছি দীঘল হৈ গ'ল আৰু ৰাস্তা আছে মানে ভাল ৰাস্তা, এইফালে মানে জংঘলৰ ৰাস্তা হ'লেও তাৰমানে এইফালে যাওঁ বুলি ভাবি আছোঁ। কাৰণ জংঘল হ'লেও অলপ শ্বৰ্টকাট হ'ব মানে। আৰু স্কুলৰ পৰা জাষ্ট মানে ল'ৰাবিলাক সৰু বাচ্ছাবিলাক লৈ আহি পেলানি ঘৰত ভাত খাবই পৰা নাই আৰু চুলিটো কাটি ল'ম বুলি ভাবিছোঁ। মাথাটো মানে বিৰাট বেয়া লাগি থাকে, বেছি অলপমান চুলিটো দীঘল হ'লে বেয়া লাগে। আৰু মজা লাগিছে ইয়াত, আমাৰ ইয়াত পূৰা শুকান চাওকচোন, চব গছ গছনি জ্বলি গৈছে, পূৰা জ্বলি গৈছে, এফালৰ পৰা শুকাই গৈছে। এইজোপা ডাঙৰ গছ হয়, পূৰা জৰি গছ আৰু তলখন পূৰা চফা হৈ আছে, ধুনীয়া। আৰু এইফালে আমাৰ ইয়াত মানে চব এইবোৰ শুকান হৈ গৈছে, দেখিছে নাই? পূৰা জ্বলি গৈছে, এফালৰ পৰা জ্বলি গৈছে, চব গছ গছনি শুকাই যাব আৰু দিনক দিনে। বহাগৰ বিহু ঠাই যদি আৰু অলপমান গছ গছনিবিলাক ভাল হ'ব চাগে, এতিয়া ইমান ভাল নহয়, চব শুকাই গ'ল আৰু এফালৰ পৰা আমলখি আছে, পূৰা আমলখি লাগিলে আপোনালোকে আচাৰ বনাব কাৰণে নিব পাৰিব। মানে বন্ধুসকল চুলি তুলি কাটি ডাইৰেক্ট মানে বেলেগ ভাড়া এটা পালোঁ আৰু ভাড়াটো লৈ পিনি গুচি গ'লোঁ। তাৰমানে বেলেগ ভিডিঅ' চিডিঅ' মানে এতিয়া জাষ্ট গধূলি হৈ গ'লোঁ, আহি পোৱালে আৰু এতিয়া মই ভিডিঅ'টো বনালোঁ। আজি মানে এটা বন্ধু অলপ কথা ভাবিছিলোঁ, কিটো মানে একদম মানে বন্ধু কি চলি আছা? হা বন্ধুসকল আহি পানি এতিয়া চাহটো খাব লৈছোঁ আৰু চাহ গৰমে হৈ আছে। আৰু এয়া গ'ল মালা পিঠা বুলি কয়, হে কি হ'ব আপোনাৰ নাজানো আৰু। মালা পিঠা 3ডালত বোলে 10 টকা, এই 3ডাল দিছিলে 10 টকাত। খাই মিঠা লাগে বাৰু, ভালে লাগে, মজা লাগে খাবলৈ। বন্ধুসকল চাহটো খাই এনে বঢ়িয়া লাগিছে নহয়, বিৰাট মজা লাগিছে, একদম তিতা চাহ আৰু বিৰাট মজা লাগিছে। একদম দিনটো মানে ঘূৰি ফুৰা আৰু টমটমৰ ওপৰত ঘূৰি ফুৰা সেইটো পূৰা ওলাই যায় আৰু বিৰাট মজা লাগে খাই। ফালে ৰেডি কৰি থোৱা আছে, আধা বইল হৈ আছে পূৰা, মানে ব্ৰইলাৰ মাংসটো চাই লওঁ, ব্ৰইলাৰ মাংস আধা বইল হৈ গ'ল। মানে আজিকালি মাংসবিলাক বইল চইল কৰিয়ে খাবলৈ ভয় লাগে আৰু মানে সেইকাৰণে বইল চইল কৰি খোৱা হয়। আৰু লগতে মানে আজি লৈ অনা হৈছিলে পিঠা এইকেইটা, আজি খাব লাগিব। লগত আলু দিব, পিঁয়াজ জলকীয়া আৰু এইবিলাক আদা ৰচুন দি দিব। আৰু এইটো আধা বইল হৈ আছে, আলু চালু কাটি লগত মিক্স কৰি ভাজিব। আৰু আজিকালি বইল কৰি নাখালে অলপ ভয়ে লগা হৈছে মাংসবিলাক। চাৰ্জত লগাব লাগিব, এতিয়া চাৰ্জটো নাইকিয়া হৈছে চাগে, কমজুৰি হৈ গৈছেগৈ। এতিয়া চাৰ্জ লগাই ল'ম। মানে ৰাইজসকল আজিকালি ঠাণ্ডাটো বেছি হৈছে, আৰু ভাবিছিলোঁ অলপমান দিনৰ আগলৈকে ঠাণ্ডাটো ইমান নপৰিছিলে, কিন্তু আজিকালি বহুত ঠাণ্ডা হৈ গৈছে। আৰু ৰাতিপুৱাও বহুত ঠাণ্ডা হৈ থাকে, গধূলি হ'লেও পূৰা ঠাণ্ডা লাগে। সেইটো কাৰণে 5টা নবজাৰ আগতে ঘৰত সোমাই দিওঁ। আৰু মানে ঘূৰি থাকিলেও ইমান ঠাণ্ডা অলপমান লাগে আৰু সেইটো কাৰণে গুচি আহোঁ। আমাৰ এইফালে লাগি আছে কামত, পূৰা কামত বিজি। কি কৰি আছা মধু? হা তাত বহিছা? মানে তাই মাকক দেখি থাকে যে তাঁত বৈ, সেইটো কাৰণে তাঁত বৈ আছে। তাই তোলো চাও পূৰা তাঁত বৈ আছ নেকি? কি কাম কি লগাইছ সেইবিলাক? তাঁত লগা? অঁ বিৰাট মজা দেই সঁচাকৈ। আমাৰ ছোৱালীকে এখন গোটেইখন দি দিব লাগিব বুজিছ। এইখন বনাই আজৰি কৰি পেলানি এক দি দিব লাগে আৰু ধুনীয়াকৈ। পাৰিলে হেৰিয়া গামোচাও পাৰিলে, চাদৰ পাৰিব, মেখেলা পাৰিব, হয় নাই? মজা লাগিছে, মজা পাৰিব আমাৰ ছোৱালী। নাই বনালে এনেকুৱাকৈ অঁ বা সেইফালে তোল চোল সেইফালেও আছে, এইফালে কি হৈ আছে? ল'ৰা হৈ আছে, ডাঙৰ ল'ৰা হৈ আছে বা এইফালে অঁ একেবাৰে পানী কেঁচুৱা হৈ আছে। সেয়া মাকে সেয়া তাঁত বৈ আছে, গোটেইকলে পানী কেঁচুৱা ইয়াত। আৰু এইফালে ডাঙৰ ল'ৰা ধুনীয়াকৈ পৰি আছে ছাইডত, সৰুৱা শিপিনী তাঁত লগাই আছে। মানে এইফালে একদম বনাই হৈ গ'ল আৰু পটপট ৰেডিয়ে হৈ গ'ল আৰু এইফালে পূৰা ক্লিয়াৰ হৈ আছে, ভামুক ধোৱা মাৰি আছে, একদম লোভৰ পানী পৰি আছে। খাম লাগি গৈছে একদম। কেতিয়া খাব পাম জানো, কিন্তু খাব পোৱা নাই এতিয়ালৈ। খাম আৰু কেতিয়া হ'ব আৰু। মধু আমাৰ এইজনীভাগো হৈ গ'ল হেৰি কৰি, তাঁত বৈ হৈ গ'ল নি? তাঁত বৈ হ'ল নি? তাঁত বৈ হৈ গ'ল। তাই খাবলৈ আহিলে আৰু এতিয়া পিঠা বনাব লাগিব, খাব লাগিব, তাৰপিছতে পাতিম। আৰু বন্ধুসকল কথাটো হ'ল কি, ভিডিঅ'টো চাই আপোনালোকে কেনে পালে মোক
নিশ্চয় কমেণ্ট কৰি জনাব আৰু এটি ভাল পালে ভিডিঅ'টো চাই এটি লাইক কৰি দিব আৰু প্লিজ যোনসকল বন্ধু নতুনকৈ মোৰ চেনেলটো পায় তেওঁলোকে নিশ্চয় ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ আৰু ভিডিঅ'টো আজিলৈ ইমানেই আছিল শুভৰাত্ৰি বাই।